ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ যোৱাটো ভিডিঅ'ত উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহণ এই সম্পৰ্কে আলোচনা কৰিছিলোঁ। তোমালোকে ভিডিঅ'টো নিশ্চয় চাইছা। তোমালোকে ভিডিঅ'খিনি ভালকৈ চাবা আৰু তাৰ পৰা তোমালোকে শিকিবলৈ চেষ্টা কৰিবা। আমি ভিডিঅ'ৰ দ্বাৰা তোমালোকক মূল কথাখিনি তোমালোকক আমি দিব বিচাৰিছোঁ। আজি মই আলোচনা কৰিব বিচাৰিছোঁ উদ্ভিদৰ দেহত খাদ্যৰ পৰিবহণ, ট্ৰেন্সপৰ্টেশ্যন অফ ফুড, খাদ্যৰ পৰিবহণ। আমি পানীৰ পৰিবহণ কেনেকৈ হয়, খনিজ লৱণৰ পৰিবহণ কেনেকৈ হয়, তাৰ আমি পদ্ধতিবিলাক পাইছিলোঁ। বাষ্পীভৱন পাইছিলোঁ, তোমালোকৰ ৰুট প্ৰেছাৰ পাইছিলোঁ, আমি চুলি শিপাৰ যিটো ৰুট প্ৰেছাৰ, শিপাৰ যিটো চাপ আমি পাইছিলোঁ। জাইলেম কলা সম্পৰ্কে আমি পাইছিলোঁ। জাইলেমৰ মাজেদি এটা সুতিৰ সৃষ্টি হয়, যিটো নেকি বহুত ওখ গছলৈ পানী আৰু খনিজ লৱণ পৰিবহণ হয়, সেই সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি মই তোমালোকৰ লগত খাদ্যৰ পৰিবহণৰ সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। এই খাদ্যৰ পৰিবহণৰ যিখিনি মই মূল কথা, সেই মূল কথাখিনিহে তোমালোকৰ লগত মই আলোচনা কৰিম। ট্ৰেন্সপৰ্টেশ্যন অফ ফুড, খাদ্যৰ পৰিবহণ। তেনে খাদ্য কি? এঠাইৰ পৰা আন ঠাইলৈ খাদ্যৰ যিটো চলাচল হয়, খাদ্যৰ যিটো পৰিবহণ হয়, এইটোকে কোৱা হৈছে খাদ্যৰ পৰিবহণ। এতিয়া খাদ্যৰ পৰিবহণ বা খাদ্যৰ স্থানান্তৰ মানে কি? যিটো ট্ৰেন্সলোকেশ্যন বুলি কোৱা হয়, ট্ৰেন্সলোকেশ্যন। ট্ৰেন্সলোকেশ্যন মানে খাদ্য স্থানান্তৰ। খাদ্যৰ স্থানান্তৰ। এই খাদ্যৰ স্থানান্তৰ মানেনো কি? সেইটো আমি জানিব লাগিব। ইয়াত যে খাদ্যৰ স্থানান্তৰ মানে হ'ল খাদ্য আৰু অন্যান্য দ্ৰব্য, এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ হোৱা বা পৰিবহণ হোৱা। এতিয়া তোমালোকে জানা, আমাৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদত খাদ্য প্ৰস্তুত হয়। সেইটো তোমালোকে ক্লাছ 6তো পাইছা। সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড আৰু পানী ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰে, যিটো খাদ্যৰ নাম হৈছে কাৰ্বহাইড্ৰেট। আৰু সেই কাৰ্বহাইড্ৰেটটো গ্লুক'জ আৰু চুক্ৰজলৈ ৰূপান্তৰ হৈ শ্বেতসাৰ হিচাপে পাতত সঞ্চিত হৈ থাকে। আৰু সেই খাদ্যবিলাক গোটেই উদ্ভিদজোপাত কিদৰে পৰিবহণ হয়, সেই সম্পৰ্কে আলোচনা কৰিম। এইটোকে কয় ট্ৰেন্সলোকেশ্যন বা খাদ্যৰ স্থানান্তৰণ। খাদ্যৰ স্থানান্তৰণ মানে কি? খাদ্য এঠাইৰ পৰা আন ঠাইলৈ যিটো পৰিবহণ হয়, পৰিবহণ হোৱাকে তোমালোকে কি বুলি কয়? খাদ্য স্থানান্তৰণ বুলি কোৱা হয়। যিটো নাম আমি ইংৰাজীত কোৱা হৈছে ট্ৰেন্সলোকেশ্যন বা খাদ্য স্থানান্তৰণ। এইটো নিশ্চয় তোমালোকে কিতাপ চাবা। তোমালোকে উদ্ভিদৰ বিপাকীয় প্ৰক্ৰিয়াত উৎপন্ন হোৱা দ্ৰব্য, বিশেষকৈ উদ্ভিদৰ বিপাকীয় প্ৰক্ৰিয়াত উৎপন্ন হোৱা, বিপাকীয় প্ৰক্ৰিয়া মানে সাল সংশ্লেষণ, বিশেষকৈ পাতত সাল সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰব্যবিলাক সেই ঠাইৰ পৰা, পাতৰ পৰা উদ্ভিদৰ দেহৰ অন্য স্থানলৈ কেনেকৈ প্ৰবাহিত হয়, সেইটো আমি পাইছোঁ। সেই প্ৰক্ৰিয়া আমি পাম, সেই বিষয়ে আমি আলোচনা কৰিম। তেনে উদ্ভিদৰ বিপাকীয় কাৰ্যত মানে কি? সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা যিবিলাক দ্ৰব্য, সেই দ্ৰব্যবিলাক এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ হয়, আৰু সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? খাদ্য স্থানান্তৰণ বা ট্ৰেন্সলোকেশ্যন বুলি কোৱা হয়। এতিয়া তোমালোকে নিশ্চয় বুজিব পাৰিছা, আৰু নোট কৰিবা তোমালোকে। ট্ৰেন্সলোকেশ্যন মানে খাদ্য স্থানান্তৰণ কাক বোলে? উদ্ভিদৰ বিপাকীয় কাৰ্যত, বিশেষকৈ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত পাতত উৎপাদিত হোৱা দ্ৰব্যবিলাক এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? ট্ৰেন্সলোকেশ্যন বা খাদ্য স্থানান্তৰণ বুলি কোৱা হয়।
সেইটো তোমালোকে চাম। উদ্ভিদৰ বিভিন্ন অংশ আছে, যেনে পাত, ফল, বীজ, এইবিলাক বিকশিত হ'বৰ কাৰণে এই খাদ্যৰ প্ৰয়োজন হ'ব। সেইটো তোমালোকে জানা। এতিয়া আমাৰ আলু এজোপা বা গাজৰ এটা, সালোকসংশ্লেষণ প্ৰক্ৰিয়াত পাতত কি হয়, আহাৰ প্ৰস্তুত হয়। সেই আহাৰবোৰ কি হয়, উদ্ভিদৰ তললৈ গুচি যায় আৰু সেইবিলাক সঞ্চিত কৰি ৰাখে। তাৰমানে সেই খাদ্যবিলাক কি কৰে, সঞ্চিত কৰি ৰাখে ভৱিষ্যতৰ বাবে। আৰু সেইখিনিকে আমি চপাই আনি আমি তাক খাবলৈ আমি পাইছোঁ। আলু যেনেকৈ আলু আমি খান্দি আনি খাইছোঁ পৰিণত হোৱাৰ লগে লগে, বা গাজৰটো ডাঙৰ হোৱাৰ লগে লগে আমি আনি খাইছোঁ। তাৰমানে সেই খাদ্যখিনি উদ্ভিদে সঞ্চিত কৰি ৰাখে। উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা সেই খাদ্যখিনি সঞ্চিত কৰি ৰাখে আৰু সেইখিনি আমি খাবলৈ পাইছোঁ। তাৰমানে সেইটো কৈছে তোমালোকক। ইয়াৰ উপৰিও তোমালোকৰ অন্যান্য এমিন এচিড আৰু আন কিছুমান পদাৰ্থও উদ্ভিদৰ দেহত পৰিবহণ হয়। এমিন এচিড আৰু আন কিছুমান পদাৰ্থও কি হয়, উদ্ভিদৰ দেহত পৰিবহণ হয়। সেই সম্পৰ্কে আমি আলোচনা কৰিব বিচাৰিছোঁ। খাদ্য স্থানান্তৰণকাৰী বোলে তোমালোকে বুজি পালা। আৰু এই খাদ্য স্থানান্তৰণৰ লগত আমি যেনেকৈ পানী আৰু খনিজ লৱণ পৰিবহণৰ লগত জাইলেম কলা জড়িত হৈ আছিলে, আমি পাইছিলোঁ। জাইলেম কলাই খুটি সৃষ্টি কৰিছিলে, যাৰ দ্বাৰা পানী বহুত ওখ ওখ উদ্ভিদৰ পানী পৰিবহণ হৈছিলে, খনিজ লৱণ পৰিবহণ হৈছিলে। এতিয়া পাতত প্ৰস্তুত হোৱা যিখিনি খাদ্য, সালোকসংশ্লেষণ প্ৰক্ৰিয়াত পাতত প্ৰস্তুত হোৱা যিখিনি খাদ্য, সেই খাদ্যখিনি প্ৰবাহিত হ'বৰ কাৰণে, এঠাইৰ পৰা আন ঠাইলৈ যাবৰ কাৰণে সেই প্ৰক্ৰিয়াটোৰ লগত, খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াৰ লগত এবিধ কলা জড়িত হৈ আছে। আৰু সেই কলাটোৰ নাম হৈছে ফ্ল'য়েম কলা। ফ্ল'য়েম কলা। এই কলাটোৰ নাম কি? ফ্ল'য়েম কলা। তোমালোকে পাইছা, এই কলাটোৰ নাম হৈছে কি? ফ্ল'য়েম। ফ্ল'য়েম কলা। ফ্ল'য়েম। পানী আৰু খনিজ লৱণ পৰিবহণৰ কাৰণে আমি পাইছিলোঁ জাইলেম কলা। এতিয়া আমি আহাৰ পৰিবহণৰ কাৰণে এবিধ কলা জড়িত হৈছে, আৰু সেই কলাটোৰ নাম হৈছে ফ্ল'য়েম কলা। ফ্ল'য়েম টিচু, টিচু বুলি কোৱা হয়। ফ্ল'য়েম কলা, ফ্ল'য়েম টিচু বুলি কোৱা হয়। আৰু এই ফ্ল'য়েম কলাত আমাৰ দুই প্ৰকাৰ কোষ পোৱা যায়। আমি ইয়াত দুই প্ৰকাৰ কোষ পাম, যিটো তোমালোকৰ ইয়াত আছে চালনী নলিকা। চালনী নলিকা, চালনী নলিকা। আমি দুই প্ৰকাৰ কোষ পাইছোঁ। এটা নাম হৈছে চালনী নলিকা আৰু আনটো নাম হৈছে সংগী কোষ। ইয়াক চালনী নলিকাক ইংৰাজীত চিফ টিউব চেল বুলি কোৱা হয়। চিফ টিউব চেল। আৰু সংগী কোষটোক কয় কম্পেনিয়ন চেল। সেইটো জানিব লাগে। সংগী কোষটোক কি বুলি কোৱা হয়? কম্পেনিয়ন চেল। আৰু চালনী নলিকাক এইটো এটা কোষেই হয়, চিফ টিউব চেল। এই ফ্ল'য়েম কলাক এই কোষ দুটাই খাদ্য পৰিবহণত কি কৰে? সহায় কৰে। বিশেষভাৱে খাদ্য পৰিবহণ আমাৰ চালনী নলিকা এই চিফ টিউব চেলত হয়, কিন্তু এই সংগী কোষে ইয়াক হেল্প কৰে, সহায় কৰে। এইটো দিছে তোমালোকৰ প্ৰধানকৈ খাদ্যৰ স্থানান্তৰণ এই চিফ টিউব চেল, চালনী নলিকা, এই কোষ, চালনী নলিকা কোষ, এই চালনী নলিকা কোষেদিয়ে হয়, যোগেদি হয়। কিন্তু কম্পেনিয়ন চেলে, এই কম্পেনিয়ন চেল বুলি কোৱা হয়, এইটো যি সংগী কোষ, এই সংগী কোষটোৱে এই কোষটোক সহায় কৰে, হেল্প কৰে। কথা গম পাইছেনে? এইটো সহায় কৰে। গতিকে এইখিনি তোমালোকে জানিব লাগিব। ফ্ল'য়েম কলা আমাৰ দুটা কোষ আছে, এটা চালনী নলিকা কোষ আৰু এটা সংগী কোষ। এইটো কয় চিফ টিউব চেল আৰু এইটো কয় কম্পেনিয়ন চেল। গতিকে এইটো তোমালোকে নোট কৰিব পাৰিবা, এইটো মনত ৰাখিব লাগিব। এইটো দিছে উদ্ভিদৰ সালোকসংশ্লেষণৰ ফলত খাদ্য প্ৰস্তুত হয় আৰু ই সঞ্চিত হৈ থাকে। উদ্ভিদৰ পাতত সালোকসংশ্লেষণৰ ফলত
কি হয় আহাৰ প্ৰস্তুত হয় খাদ্য প্ৰস্তুত হয় আৰু এইবোৰ সঞ্চিত হৈ থাকে এইটো মই আগতে কৈছোঁ তোমালোকক কাৰ্বহাইড্ৰেটৰ পৰা তোমালোকৰ গ্লুক'জ চুক্ৰোজ শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে এইটো ক্লাছ 6 তোমালোকে পাইছা এতিয়া এই কাৰ্বহাইড্ৰেট আমাৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কি উৎপন্ন হয় আৰু সেই খাদ্য সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উৎপন্ন হোৱা খাদ্য উদ্ভিদৰ গোটেই অংশলৈ কেনেকৈ পৰিবাহিত হয় বা খাদ্যবোৰ কেনেকৈ পৰিবাহিত হয় সেই মেকানিজমটো আমি জানিব লাগিব মই তোমালোকৰ যিটো চালনী নলিকা মই আঁকিব বিচাৰিছোঁ তাৰ কাষতে এইবোৰ কম্পেনিয়ন চেল যিটো সংগী কোষ এইটো চালনী নলিকা চিপ টিউব চালনী নলিকা কোষ আৰু এইটো কয় সংগী কোষ এইবিলাক তোমালোকে বুজিবলৈ চেষ্টা কৰিবা এইটো হৈছে চালনী নলিকা কোষ তোমালোকে নিশ্চয় ধৰিব পাৰিছা বিশেষভাৱে ৰেকৰ্ডিং মই ভিডিঅ'ত কৰিবলগীয়া হৈছে কি মোবাইলত কৰিবলগীয়া হৈছে সেইকাৰণে হয়তো ভাল স্পষ্ট নহ'ব পাৰে তথাপি তোমালোকে অলপ ভিডিঅ'বোৰ ভালকৈ চাবলৈ চেষ্টা কৰিবা এই চালনী নলিকা কোষ মই আঁকিছোঁ আৰু সংগী কোষ আঁকিছোঁ এতিয়া খাদ্যবোৰ কেনেকৈ পৰিবাহিত হ'ব সেই সম্পৰ্কে মই তোমালোকক ক'ব বিচাৰিছোঁ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত আমাৰ কি খাদ্য উৎপন্ন হয় কাৰ্বহাইড্ৰেট কাৰ্বহাইড্ৰেটৰ পৰা আমাৰ কি হ'ব মই এইফালে ৰাখিব বিচাৰিছোঁ গ্লুক'জ আৰু এইটো কিহলৈ ৰূপান্তৰ হয় চুক্ৰজলৈ ৰূপান্তৰ হ'ব সালোকসংশ্লেষণ প্ৰক্ৰিয়া সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কি উৎপন্ন হ'ল গ্লুক'জ আৰু গ্লুক'জটো কিহলৈ ৰূপান্তৰ হ'ল চুক্ৰোজলৈ ৰূপান্তৰ হ'ল এতিয়া কি হ'ব এই চুক্ৰজখিনি কি হ'ব আহি এই চিপ চেল যিটো চিপ টিউব চেল চালনী নলিকা কোষত প্ৰৱেশ কৰিব প্ৰৱেশ কৰিব আৰু এইখিনি হৈছে চুক্ৰজ এইখিনি কি বুলি কোৱা হয় চুক্ৰজ বুলি কোৱা হয় এইখিনি যেতিয়া চালনী নলিকা কোষত যেতিয়া প্ৰৱেশ কৰিব এই চুক্ৰজখিনি আমাৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত পাতত আমাৰ কাৰ্বহাইড্ৰেট প্ৰস্তুত হ'ল তাৰপৰা গ্লুক'জ চুক্ৰোজ এই চুক্ৰোজখিনি যেতিয়া আমাৰ এই চালনী নলিকা কোষত প্ৰৱেশ কৰিব এইটো এটা মেকানিজম এইটো কিতাপত ভালকৈ নাই মই তোমালোকক দেখাইছোঁ মেকানিজমটো এই চালনী নলিকা কোষত যেতিয়া প্ৰৱেশ কৰিব কৰাৰ লগে লগে কি হ'ব আমাৰ যিবিলাক জাইলেম কলা আছে এইবোৰ যেনিবা জাইলেম কলা এই জাইলেম কলাই কি হ'ব এই জাইলেম কলাৰ পৰা পানী ইয়াত প্ৰৱেশ কৰিব কৰাৰ লগে লগে চুক্ৰোজ প্লাছ পানী চুক্ৰোজখিনি পানীৰ লগত মিহলি হ'ব যেতিয়া পানীখিনি জাইলেমৰ পৰা পানীবিলাক যেতিয়া এই চালনী নলিকাত প্ৰৱেশ কৰিব কৰাৰ লগে লগে এই চুক্ৰোজ আৰু পানী মিহলি হৈ যাব হোৱাৰ লগে লগে ইয়াত চাপটো বাঢ়ি যাব ইয়াত কি হ'ব চাপ বাঢ়িব আৰু তললে এই তল চাইডে চাপ কমিব তেতিয়া কি হ'ব এই বেছি চাপৰ পৰা কম চাপলৈ কি হয় আহিব নাই চুক্ৰোজ আৰু পানীখিনি আহিব নাই নিশ্চয় আহিব এইটো তোমালোকে আকৌ এবাৰ মই কৈছোঁ বুজিবলৈ চেষ্টা কৰা মই দুবিধ কোষ আঁকিছোঁ আমাৰ যিটো ফ্লোয়েম কলাত আছে এইটো মই আগতে কৈছোঁ দুবিধ কোষ আছে চিপ টিউব চেল চালনী নলিকা কোষ আৰু এটা আছে কম্পেনিয়ন চেল যিটো সংগী কোষ আগতে আমি পাইছোঁ সংগী কোষে
এই চালনী নলিকা কোষক হেল্পহে কৰে, সহায়হে কৰে। গতিকে যেতিয়া চালনী নলিকাক যেতিয়া সমসংশ্লেষণ হয় তেতিয়া পাতত আহাৰ প্ৰস্তুত হয় আৰু সেইখিনি গ্লুকোজ আৰু সেইখিনি চুক্ৰজলৈ ৰূপান্তৰ হয়। আৰু চুক্ৰজখিনি যেতিয়া চালনী নলিকা কোষত প্ৰৱেশ কৰিব, কৰাৰ লগে লগে আমাৰ জাইলেম কলাৰ পৰা পানী নামি আহিব। নামি অহাৰ লগে লগে এইটোতো আমাৰ জাইলেম কলাত পানী পৰিবাহিত হৈয়ে থাকিব, সেইটোতো আমি জানোৱেই। গতিকে ইয়াৰ লগে লগে চুক্ৰজৰ লগত পানীখিনি মিহলি হ'ব, অহাৰ লগে লগে ইয়াত প্ৰেছাৰটো বাঢ়ি যাব। চুক্ৰজ আৰু পানীৰ যিটো প্ৰেছাৰটো ইয়াত বাঢ়ি যাব। বাঢ়ি যোৱাৰ লগে লগে বেছি চাপৰ পৰা কম চাপলৈ, তল চাইডে চাপটো কম থাকিব। যেতিয়া কম হ'ব তেতিয়া বেছি চাপৰ পৰা কম চাপলৈ পানীটো বা চুক্ৰজ আৰু পানীখিনি গতি কৰিব। যোৱাৰ লগে লগে কি হ'ব, পানীৰ লগত যে চুক্ৰজখিনি খাদ্যখিনি গ'ল নাই, নিশ্চয় যাব। গতিকে এনেকেই গোটেই উদ্ভিজ্জ বা ডাল পাত, পাতততো আহাৰ প্ৰস্তুত হয়, পাতৰ কথা মই নকওঁৱেই, ডাল শিপা কাণ্ড এইবিলাকলৈ ফুল ফল এইবিলাকলৈ এই আহাৰবিলাক পৰিবাহিত হয়। এইটো হৈছে এটা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়া, যিটো প্ৰেক্টিকেলি জনাটো খুব প্ৰয়োজন। এইখিনি মই তোমালোকক দেখুৱালোঁ। গতিকে তোমালোকে কি কৰিবা, ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা, আৰু বেল আইকনটো দবাবা যাতে তোমালোকে মই দিয়া ভিডিঅ'বিলাক তোমালোকে পাই যোৱা। তোমালোকৰ নটিফিকেশ্যন যাব, মই এনেকৈ ভিডিঅ' বনাই থাকিম আৰু পিছলৈও, আৰু এনেকৈ চেণ্ডিং কৰি থাকিম। আৰু ইয়াত যদি কিবা বুজিবলগীয়া তোমালোকৰ আৰু আছে তেতিয়াহ'লে তোমালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰিবা। গতিকে এইটো হৈছে খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়া, যিটো ফ্লোৱেম কলাৰ যোগেদি সংগঠিত, এইটো তোমালোকে পাইছাই। এনেদৰে এই চুক্ৰজবিলাক আকৌ ফ্লোৱেম কলাৰ ভিতৰলৈ যাওঁতে এটা শক্তিৰ প্ৰয়োজন, এইটো ATP পায়, এডিনোচাইন ট্ৰাইফচফেট। এডিনোচাইন ট্ৰাইফচফেটৰ পৰা এইটো এটা শক্তি আহৰণ কৰে, আৰু তাৰ ফলতে চুক্ৰজখিনি এই চালনী নলিকাৰ কোষত প্ৰৱেশ কৰে। তাৰমানে ফ্লোৱেম কলাত, এইটো আমি ফ্লোৱেম কলা বুলি ধৰিব পাৰোঁ। ফ্লোৱেম কলাৰ দুবিধ কোষ আছে, এবিধ চালনী নলিকাৰ কোষ আৰু এবিধ সংঘীয় কোষ। গতিকে এই কথাখিনি তোমালোকে ভালকৈ পঢ়িবা, কিতাপত মই থুলমূল কথাখিনি তোমালোকক দেখুৱাইছোঁ। যদি ভিডিঅ'টো তোমালোকে ভাল পাইছা, তোমালোকে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু বেল আইকনটো দবাবা। ধন্যবাদ, থেংক ইউ।